সকলোকে স্বাগতম জনাইছো আমাৰ অসমৰ ফুডি ইউটিউব চেনেললৈ। আজি আমি এটা ইন্টাৰেষ্টিং ভিডিঅ' আৰু লগত ইউনিক ভিডিঅ' বনাব আহিছো। আজি ভিডিঅ'টো অলপ ইউনিক হ'বলৈ গৈ আছে কাৰণ কিয় আজি আমি তিনটা ৰাউণ্ডত তিনটা চেলেঞ্জ কৰিব ওলাইছো। কিন্তু আমি কৰিব ওলাইছো ফ্লিপ চেলেঞ্জ, বটল ফ্লিপ চেলেঞ্জ কৰিব ওলাইছো। তিনটা ৰাউণ্ডত হ'ব ফাৰ্ষ্ট ৰাউণ্ড, সেকেন্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড। প্ৰথম ৰাউণ্ডত আমি খাব লাগিব লেছ, হালদিৰামৰ লেছ আনিছো। আৰু সেকেন্ডত খাব লাগিব আমি চিকেন ললিপপ। থাৰ্ড ৰাউণ্ড থাকিব আমাৰ ষ্টিং, ব্লু কালাৰ ষ্টিং। গতিকে ফাৰ্ষ্ট ৰাউণ্ড, সেকেন্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড তিনটা ৰাউণ্ডত আমি প্ৰথম ৰাউণ্ডত যোনে ফ্লিপ কৰিব সি খাই গ'লা সেকেন্ড ৰাউণ্ড ষ্টাৰ্ট কৰিব পাৰিব আৰু থাৰ্ড ৰাউণ্ড এনেকৈ ষ্টাৰ্ট কৰিব। যোনে তিনটাৰ পৰা দুটা ৰাউণ্ড জিকিব সিয়ে উইনাৰ হ'ব। গতিকে আহক আজি ভিডিঅ'টো শেষলৈকে চাওঁ। আপোনালোকে চাওক শেষলৈকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আপোনালোকে দেখিছে আজি আমি লৈ আহিছোঁ ফাৰ্ষ্ট ৰাউণ্ড ওৱানৰ কাৰণে পুদিনা চিপছ। আপোনালোকে দেখিছে হালদিৰামৰ পুদিনা চিপছ। এইটো আমি ফাৰ্ষ্ট ৰাউণ্ড খাব লাগিব। ৰাউণ্ড ওৱানত আমি এইটো খাব লাগিব। গতিকে ফ্লিপ কৰিব লাগিব। ফ্লিপ কৰি যোনে আগত খাব পাৰে সিয়ে ফাৰ্ষ্ট ৰাউণ্ড উইনাৰ হ'ব। গতিকে এইটো দেখিছে আপোনালোক ফ্লিপ কৰাৰ কাৰণে বটল লৈ লৈছোঁ। ফ্লিপ কৰিম আমি এতিয়া। যোনে একেলগে ফ্লিপ কৰিম, যোনে ফ্লিপ কৰি আগত খাব পাৰে সিয়ে যোনে ধৰক প্ৰথম যোনে ফ্লিপ কৰিব সি খাই থাকিব। সি খোৱাৰ সময়লৈকে আৰু এজনৰ চান্স থাকিব মানে ফ্লিপ কৰাৰ। খোৱা শেষ হৈ গ'ল মানে প্ৰথম ৰাউণ্ড শেষ। এতিয়ালৈকে সি খোৱা থাকিব, খোৱাৰ সময়লৈকে ফ্লিপ কৰাৰ সময় থাকিব। সি যদি খাই থকা সময়ত যদি ফ্লিপ কৰি পেলাই ৰখাই দিয়ে ছেকেণ্ডজনে লগৰজনে তেতিয়া সি খাই থাকিব পাৰিব। যদি তাৰো খোৱা শেষ হৈ যাব পাৰে। গতিকে শেষলৈকে চাই থাকক, ভিডিঅ'টো ইণ্টাৰেষ্টিং পাব। ফাৰ্ষ্ট ৰাউণ্ড আমি আৰম্ভ কৰিব লাগিছে। গতিকে আমি লৈ লৈছোঁ বটল। আহক ষ্টাৰ্ট কৰি দিওঁ। ৰেডি, 3, 2, 1 ষ্টাৰ্ট। এই নহয় দেখোন ফ্লিপ নহয়। ৰখাই দিলোঁ ফাৰ্ষ্ট ৰাউণ্ড ফ্লিপ ৰখাই দিলোঁ গাইজ। মই ৰখাই দিলোঁ গাইজ। লেট কৰি আছোঁ। ষ্টাৰ্ট। বিচাৰিছে কিবা কিবি। হৈ গ'ল নাই ফাৰ্ষ্ট ৰাউণ্ড উইন হ'লো মই। গাইজ মোৰ থাকি গ'ল খাবলৈ। গতিকে ফাৰ্ষ্ট ৰাউণ্ড মুছাৰপে উইনাৰ হৈ গ'ল, মই লুজাৰ হৈ গ'লোঁ। লাগি লাগি চাউল বাকলি এৰাই গৈছে মুখৰ ভিতৰত। গতিকে মুছাৰপ উইনাৰ, মই লুজাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে। এতিয়া দুটা ৰাউণ্ড বাকী আছে। গতিকে আহক গাইজ ছেকেণ্ড ৰাউণ্ডৰ কাৰণে আমি সাজু হৈছোঁ। ছেকেণ্ড ৰাউণ্ড আমি লৈছোঁ, ছেকেণ্ড ৰাউণ্ড মানে ৰাউণ্ডটোত আমি লৈছোঁ চিকেন ললিপপ। চিকেন ললিপপটো যোনে খাওক মানে যোনে আগত ফ্লিপ কৰিব পাৰিব, বটল ফ্লিপ যোনে আগত কৰিব পাৰিব সিয়ে চিকেন ললিপপটো আগত খাব পাৰিব। তো গাইজ দেখিছে প্ৰথম ৰাউণ্ডত মই দ্বিতীয়বাৰ পেলাই প্ৰথমে জিকি গ'লোঁ, ছেকেণ্ডত পেলাই মই প্ৰথমে জিকি গ'লোঁ। এতিয়া নেক্সট আকৌ এবাৰ ৰাউণ্ডত কোন জেগাত চাওক।
এইটো লাষ্ট ৰাউণ্ড, যোনে মোৰ কাৰণে লাষ্ট ৰাউণ্ড। মই যদি জিকিব পাৰোঁ তেনেহ'লে এটা ড্ৰ হ'ব, ড্ৰ হ'ল মানে খেল ড্ৰ হ'ব, পিছত আকৌ লাষ্ট ৰাউণ্ডত যোনে জিকিব সিয়ে উইনাৰ। তেতিয়া যদি মুছাৰফে যদি এইটো ৰাউণ্ডত জিকি যায় তেনেহ'লে মই হাৰিলোঁ, গতিকে মোৰ কাৰণে এইটো আজিৰ দিনটো বেয়া হ'ব, আনলাকি ডে। গতিকে মই হাৰিম, মুছাৰফে জিকিব, গতিকে চাই থাকক। হাৰিলেও থাৰ্ড ৰাউণ্ড হ'বই। হাৰিলেও থাৰ্ড ৰাউণ্ড হ'ব, Third round হ'ব। গতিকে থাৰ্ড ৰাউণ্ড চাম, আকৌ ট্ৰাই কৰিব পাৰিম নেকি বিকাৰ, গতিকে সুযোগ এটা থাকিব। গতিকে চাওঁচোন কি হয়। গতিকে আহক ভিডিঅ'টো ছেকেণ্ড ৰাউণ্ডৰ কাৰণে আৰম্ভ কৰোঁ। ৰেডি, 3, 2, 1 ষ্টাৰ্ট। বাহ, প্ৰথমবাৰ দিছোঁ। প্ৰথমবাৰতে এবাৰতেই ধৰিবলৈ সুবিধা নাই দেখোন। টেষ্টি। উইনাৰ ৰাইজ অলপৰ কাৰণে হাৰি মুখত আছে। গাইজ, ছেকেণ্ড ৰাউণ্ড মই উইনাৰ হ'লোঁ, মুছাৰফ লুজাৰ হ'ল। গাইজ, আপোনালোকে দেখিছে লাষ্ট ৰাউণ্ডৰ ফালে আমি আগবাঢ়িছোঁ। দুজনে দুটা ৰাউণ্ড জিকিলোঁ, মই প্ৰথমটো, চাহিলে ছেকেণ্ডটো। খেল ড্ৰ হ'ল, খেল ড্ৰ হৈছে। Last প্ৰথমত round. মুছাৰফে জিকিলে, ছেকেণ্ড মই জিকিলোঁ, গতিকে থাৰ্ড ৰাউণ্ড এইটো, লাষ্ট ৰাউণ্ড আৰু ফাইনেল ৰাউণ্ড। এইটো ৰাউণ্ডত যোনে জিকিব সিয়ে উইনাৰ। গতিকে ফ্লিপ কৰিব পাৰিব লাগিব। ফ্লিপ যোনে আগত কৰি খাই শেষ কৰিব, আগত ফ্লিপ কৰি পিছত খাই শেষ, যোনে আগত স্পিন খাই শেষ কৰিব সিয়ে উইনাৰ। গতিকে সিয়ে আজি উইনাৰ হ'ব। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিম এতিয়া। গতিকে ষ্টাৰ্ট, ফ্লিপ কৰিম এতিয়া। ৰেডি, 3, 2, 1 ষ্টাৰ্ট। এই ফ্লিপ নহয় কিয়? লাষ্ট টাইম। ৰখি গ'ল গাইজ, মই ৰখাই দিলোঁ। ৰখি আছো কিয় মই? জিকিলোঁ। গাইজ দেখিছে, থাকি গ'ল অলপ। জিকি গ'লোঁ। মই ফ্লিপ কৰি ৰখি আছিলোঁ আৰু সি চান্সতে ফ্লিপ কৰি খাই দিছিলে। গতিকে আজিৰ উইনাৰ মুছাৰফ, মই লুজাৰ হৈ গ'লোঁ। গতিকে আজিৰ উইনাৰ হ'ল কাৰণে তাৰ কাৰণে আজি কোনো ধৰণৰ পুৰস্কাৰ বা এনেকুৱা নাই। চেলেঞ্জটো আজি অলপ কঠিন আছিলে, গতিকে হৈ গৈছে। ফ্লিপ কৰিব পাৰিছে মুছাৰফে, মুছাৰফে উইনাৰ হৈ গ'ল আজি আৰু মই লুজাৰ হৈ গ'লোঁ। গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, আৰু কোনোবাই যদি ফেচবুক পেজৰ পৰা চাই আছে পেজটো ফ'ল' কৰি দিব। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত। জয় অসম।